নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই যাব লৈছোঁ, এতিয়া বাজিল 9:30, 10টা বাজিবলৈ হ'ল। এতিয়া মই যাব লৈছোঁ আজি ছিকিম। আজি কালি ৰাতিপুৱা NGP পাম, তাৰ পৰা গেংটক যাম। আপোনালোকক মই ইয়াৰ গোটেই জাৰ্ণিটো মই পাৰ্ট বাই পাৰ্ট মই দেখাম। তো এইটো কামাখ্যা ষ্টেচন, আমি গৈ আছোঁ ষ্টেচনলৈ। আমাৰ ট্ৰেইন 11:30 বজাত আছে। আপোনালোকক মই ট্ৰেইনত উঠি মোৰ এইটোৰ জাৰ্ণিটো মই দেখাম, ছিকিম জাৰ্ণি। লাইফত ফাৰ্ষ্ট টাইম মই বৰফ দেখিম, আপোনালোকক মই দেখাম। আমি আহি ষ্টেচন পালোঁ। ট্ৰেইন বৰ্তমান আহি পোৱা নাই, আমি পুৰী এক্সপ্ৰেছত যাম আৰু চবকে একবাৰ দেখাই লওঁ। ই নাযায়, এখন আমাৰ ট্ৰেইন পুৰী এক্সপ্ৰেছ। ট্ৰেইনৰ ভিতৰত সোমালোঁ, আমাৰ চিটকেইটা চাই লওঁ। আমাৰ এই ট্ৰেইন জাৰ্ণি ষ্টাৰ্ট হ'ল। বাবা উঠি ল'ল আগতে। হেৰি গাড়ী দি গেলি ন বন্ধুসকল। মই আহি কিনে এতিয়াতো 8:30 হৈছে। আহি কিনে শিলিগুৰি পাইছোঁ। নেক্সট ষ্টেচন আমি জলপাইগুৰি পাম, তাৰ পৰা নামি আমি গেংটক যাম। আমি আহি পালোঁ, এইটো NGP নিউ জলপাইগুৰি ষ্টেচন। ইয়াৰ পৰা আমি টেক্সি ল'ম। এইটো আমাৰ নিউ জলপাইগুৰি ষ্টেচন, ইয়াৰ পৰা আমি গৈ আছোঁ। চুমিত বহি লৈছোঁ আমি, এতিয়া ছিকিম যাম। ইয়াৰ পৰা মোৰখন আমি অনলাইনত বুকিং কৰিছিলোঁ। আমি ইয়াত 4,000 পৰিছে আৰু 550কে আমাৰ এটাৰ পাৰ পাৰ্চন পৰিব। আপোনালোকক মই গেংটক মই দেখাম আজি। চবকে দেখাই দি বাথৰুম কৰিব। ইয়াত আমি বৰ্তমান কিবা এটা খাই ল'ব ৰখিছোঁ, ভাতে খাই লওঁ। বাকী এইটো আপোনালোক ভিউ পইণ্ট দেখাই আছোঁ, এইটো নদী ইয়াতে। এতিয়া খোৱা লোৱা হৈ গ'ল। এতিয়া ইয়াৰ পৰা আমি গেংটক পূৰা চিধা গেংটক যাম আমি, আৰু 3 ঘণ্টা লাগিব। Welcome to Sikkim. আমি গেংটকৰ বাগডোগৰা, এইটো মানে টেক্সি ষ্টেণ্ড। ইয়াৰ পৰা এই টেক্সি ষ্টেণ্ডটোৰ পৰা আমি গেংটকলৈ লোকেল টেক্সি যে আছে, লোকেল টেক্সিত যাম। লোকেল টেক্সি 300 টকাকৈ ল'ব এখন টেক্সিত। আমি 7জন আছোঁ, 7জন একেলগে যাম লোকেল টেক্সি গেংটকলৈ। গেংটক মানে MG মাৰ্টলৈকে যাম। MG মাৰ্টত তাতে আমাৰ হোটেল আছে, হোটেলত ৰখাই দিম। আমি হোটেল পাইছোঁ, এইখন হোটেল। এইবোৰ আমাৰ লাগেজ আৰু এইখন আমাৰ হোটেল। এইটো হোটেল ৰুম, এইটো আমাৰ ৰুম। আমাৰ এইটো বাথৰুম। আমি এতিয়া ৰুমৰ পৰা আহি কিনে MG মাৰ্টৰ ফালে আহিছোঁ। আপোনালোকক MG মাৰ্ট দেখাম, গেংটকৰ ফেমাছ প্লেচ। এইটো দেখাই আছোঁ আপোনাক।
MG মাৰ্টত আহি কেনেকুৱা লাগিছে? MG মাৰ্টত আহি কেনেকুৱা লাগিছে? তোমাৰ কেনেকুৱা লাগিছে? তোমাৰ? আমাৰ ইয়াত ফটো সেশন চলি আছে MG মাৰ্টত। ফটো সেশন চলি আছে। MG মাৰ্টতে ঘূৰি আছো আমি এতিয়া বৰ্তমান। এনে আছে মোৰ লগত। আমি MG মাৰ্টৰ পৰা আহিলোঁ। আহি কিনে ইয়াতে মোৰ আজি ব্লগটি সামৰণি মাৰিলোঁ। এতিয়া আমি ৰুমৰ ফালে যাম। ৰুমত ভাতটো খাম, খাই লৈ কালিৰ কাৰণে ৰেডি হ'ম।